মৰ্নিং ভালনে সকলোৰে আশা কৰোঁ সকলো ভালে আছা আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ দ্বিতীয়টি অধ্যায়ৰ আন এটি নতুন টপিক আৰম্ভ কৰিম দ্বিতীয় অধ্যায়টিৰ নাম অনুজীৱ মিত্ৰ আৰু শত্ৰু নতুন টপিক দুটা হ'ল অনুজীৱই কেনেদৰে প্ৰাণীৰ দেহত লগতে উদ্ভিদৰ দেহত ৰোগ সৃষ্টি কৰে যেহেতু আমি অলৰেডি অনিষ্টকাৰী অনুজীৱৰ বিষয়ে আলোচনা কৰিছোৱে ই মানুহৰ বাবে কেনেদৰে অপকাৰী আজি আমি প্ৰাণী আৰু উদ্ভিদৰ দেহত অনুজীৱ কিদৰে অপকাৰী সেই বিষয়ে আলোচনা কৰিম এতিয়া চোৱা অনুজীৱৰ দ্বাৰা হোৱা প্ৰাণীৰ ৰোগ ইয়াৰে মই প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ উলিয়াই ৰাখিছোঁ অনুজীৱসমূহে যে প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলায় গৰু মহ মানুহ আদি গোটেই প্ৰাণী জগতক কিছুমান ৰোগৰ সৃষ্টি কৰে অনুজীৱসমূহে এক নম্বৰ প্ৰশ্নটো এন্থ্ৰাক্স নামৰ ৰোগ কিহৰ দ্বাৰা বিয়পে কাৰ দেহত হয় এন্থ্ৰাক্স নামৰ ৰোগ বেক্টেৰিয়াৰ দ্বাৰা বিয়পে আৰু মানুহ আৰু গৰুৰ দেহত এন্থ্ৰাক্স নামৰ ৰোগ হয় দ্বিতীয়তে সবকা কি কিহৰ দ্বাৰা হয় কাৰ দেহত হয় সবকা এবিধ ৰোগ সবকা ৰোগ ভাইৰাছৰ দ্বাৰা হয় আৰু সবকা ৰোগ গৰু মহৰ দেহত হয় তৃতীয়তে কোনে এন্থ্ৰাক্স ৰোগ কৰা বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল এটি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰটি হৈছে এন্থ্ৰাক্স ৰোগ কৰা বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ককে 1876 চনত এন্থ্ৰাক্স ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াটোৰ নাম কি এন্থ্ৰাক্স ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াটোৰ নাম হ'ল বেচিলাছ এন্থ্ৰাচিছ আশা ৰাখিছোঁ তোমালোকে প্ৰাণীৰ যে প্ৰভাৱ পেলায় প্ৰাণী দেহত যে ৰোগৰ সৃষ্টি কৰে অনুজীৱসমূহে সেই বিষয়ে বুজি পাইছা এতিয়া আমাৰ আন এটি টপিক অনুজীৱৰ দ্বাৰা উদ্ভিদত হোৱা ৰোগ চোৱা জব ধান আলু কুঁহিয়াৰ কমলা আপেলকে আদি কৰি আৰু অন্যান্য উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হ'ল অনুজীৱসমূহ এতিয়া চোৱা ইয়াৰে তালিকাখন খুব ধুনীয়াকৈ দিয়া আছে কিতাপত প্ৰথমটো আছে তালিকাখনৰ নাম অনুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা উদ্ভিদৰ কিছুমান ৰোগ প্ৰথমটো সাইট্ৰাছ কেংকাৰ ই হয় কি অনুজীৱৰ দ্বাৰা হয় বেক্টেৰিয়াৰ দ্বাৰা আৰু বিস্তাৰ হয় বিয়পি যায় বায়ুৰ জৰিয়তে চিত্ৰ এয়া খুব ধুনীয়াকৈ দিয়া আছে দ্বিতীয়তে আছে ঘেঁহুৰ ৰাষ্ট ই ভেঁকুৰৰ জৰিয়তে বিয়পে আৰু বায়ু আৰু বীজৰ জৰিয়তে বিস্তাৰ লাভ কৰে ইয়াৰ চিত্ৰ ঘেঁহুৰ ৰাষ্ট তৃতীয়তে আছে ভেন্দিৰ য়েলো ভেইন মোজাইক ই ভাইৰাছৰ জৰিয়তে বিয়পে আৰু বিস্তাৰ লাভ কৰে পতংগৰ জৰিয়তে আৰু এয়া চিত্ৰ গতিকে আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা অনুজীৱই কেনেকৈ উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগ সৃষ্টি কৰে তোমালোকে এই প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ লিখি ৰাখিবা লগতে এই তালিকাখন ধুনীয়াকৈ লিখি ৰাখিবা চিত্ৰসমূহ অংকন কৰিবা আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা ধন্যবাদ